অসমৰ কৈবৰ্তসকল সমাজৰ সংস্কাৰ সংস্কৃতি আদি মানি চলা লোক হয় কিন্তু অসমৰ কিছুমান ভুৱা সাহিত্যিক বুদ্ধিজীৱীয়ে আমাৰ কৈবৰ্ত জাতিটোক ডুম শব্দৰে অভিহিত কৰিবলৈ প্ৰচেষ্টা অতীতৰ পৰা বৰ্তমানলৈকে চলাই থকা দেখিব পোৱা গৈছে কিন্তু আমি যদি শংকৰদেৱৰ লগতে তেতিয়া দিনৰ সাহিত্যিকসকলৰ লেখনি চাওঁ তেন্তে দেখা পাওঁ যে তাত অকল কৈবৰ্ত শব্দৰহে প্ৰয়োগ কৰা হৈছে আচলতে ডুম শব্দটো ভাৰতীয় সমাজৰ খিলঞ্জীয়া অধিবাসী ডুমৰা বা ডম্বুসকলৰ পৰা উৎপত্তি হৈছে এই লোকসকল লেতেৰা আৱৰ্জনা চাফা কৰা লোক হয় এই কথা আমি বিশিষ্ট সমাজবিদ জে.এইচ হাটানৰ কিতাপ কাষ্ট ইন ইণ্ডিয়া কিতাপখনৰ পৃষ্ঠা নম্বৰ 281 বহু বেছি ভালকৈ দেখা পাওঁ তাৰোপৰি ৰামফৰেন শৰ্মাৰ গ্ৰন্থ চাদ্ৰাছ ইন এনচিয়েণ্ট ইণ্ডিয়া লগতে জৈন সাহিত্যসমূহতো এই ডম্বু বা ডুমসকলৰ বিষয়ে বিতংভাৱে লিখা দেখা পোৱা যায় এই সকলোবোৰ কথা যেতিয়া অধ্যয়ন কৰা হয় তেতিয়া বহু ভালকৈ বুজি পোৱা যায় যে ডম্বু বা ডুমসকলৰ লগত কৈবৰ্তসকলৰ দূৰ দূৰলৈকে কোনো সম্পৰ্ক নাই তথাপিও কিয় জানো অসমৰ বহু ভুৱা সাহিত্যিকে আমাৰ কৈবৰ্ত জাতিটোক ডুম শব্দৰে অভিহিত কৰিবলৈ অপ্ৰাণ চেষ্টা সদায় চলাই থাকে